তো গাইস আমার কালভারত ধাস চাব নাকি এই এই সেগুলো ভাই শুদে তো জয় শ্রীরাম গাইছ ওয়েলকাম ব্যাক টু আওয়ার ইউটিউব চ্যানেল ব্লগ তো আকৌ এটা নতুন সুন্দৰ ভিডিঅ'ত আহি গ'লোঁ আজি মই গাইছ একলাই দে কাউনে পিছফালে চাব পাৰে আজিও মই ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ কাৰণ বগলী গৈছে দেউতাকক দেখুৱাব গুৱাহাটীত তাৰপিছত আপোনাৰ ডিব্ৰুগড়তো গুৱাহাটীত সি ভিডিঅ' দেখা পাব আৰু হাৰা বা কৰিছে হাৰাৰ খবৰে নাই হাৰা গমেই মানে কৰিছে আকৌ কিবাকৈ বৰষুণটো অলপমান ৰখাৰ পাছত আৰু মই এনেকৈ ওলাই আহিলোঁ বতৰটো ফচা কৰিছে মানে চাওকচোন গাইছ এই বৰষুণটো আহিব নালাগে বৰষুণ নাহিলে ভাল আছিল কিন্তু তাৰে মাজত আৰু এটা কথা গাইছ আমতি আহি নাছে আমত এতিয়া সপ্তাহ ধৰিবই সপ্তাহ ধৰাৰ লগে আৰু বৰষুণ আহিব কি কৰা যাব এতিয়া গাইছ এই দে আৰু জীৱন এই ঘৰৰ অৱস্থা থাকে এইগিলা চব এতিয়া কাপোৰ চাপোৰ মেলি দিছোঁ আৰু এইয়ে তো আপোনালোকক দেখি আছোঁ পানীৰ অৱস্থা কেনে পানী বাঢ়ছে না বাঢ়া নাই সেইখিনি যাই কিনে দেখি আছোঁ তো বলক আপোনাৰ ঘৰটোৱে দেখি দিওঁ আহক আমাৰ চটলৰ অৱস্থা দেখি দিওঁ কেনে কি পৰিস্থিতি হৈ আছে ৰ'ব চাওক গাই চটল অৱস্থা চাব পালে এই অৱস্থা হৈছে এই ধুনীয়া কাপোৰে একদম মেলি দিছোঁ আৰু এই অৱস্থা এতিয়া ধামাকে পৰবা লাগে যি পিছলা গাইছ এই চটলত পৰবা হৈছিলে বহুত দিন কিন্তু পৰা নাই জিকলগি পৰলি কিন্তু অৱস্থা যাব দেই আৰু সেই দেই আৰু তো আমাৰ মাদাৰ কিবা কাটি আছে কি কাটছা হা জিকা কাটছে ছাগালে খাব পাৰো বোলে ছাগাল আছে গাইছ আমাক কেইটামান আছে দেখি আৰু আজি বয়া লাগি দেচোন আজি এটা মস্ত চানা এটা পাঠা কি বোৱা তিনিটা হৈছিল মাকে গাখীৰ খাব নাই দুটাই খাই এটাই নৰে সি মৰি গৈছে এইটো আমাৰ চাংগলি গাইছ আৰু আমাৰ পাছফালে পানী আছে দেখি আছোঁ আপোনালোকক এক মিনিট সেই গাইছ এইটো এতিয়া মাকাটো এই দুটা চানা আছে তিনিটা আছিল এটা মৰছে আৰু বাকী দুটাত বাচি কিবাকে বাচি থাকিলে হয় ইয়াত তো আপোনালোকক মই আমাৰ পিছফালখন দেখাই আছোঁ এইবিলাক যাই কিনে এনেহেন অৱস্থা হৈছে মানে পানী আহিছে দিয়া আৰু কি কবি পানী অহা বস্তু আহিব এইটো আৰু অসমত আহে কবি পানী এই চাওক গাইছ এই পানী বজাই ঠিক আছে এই হৈছে নকওঁ দিয়া আৰু গাইছ নতুন ঘৰৰ অৱস্থা চাব নেকি মাটি ফেলছিলোঁ নতুনকৈ ঐ অত টকা খৰচ কৰি মাটি ফেলছিলোঁ দেখছে খহি গোটেও তাতে গৈছে এইগিলা মাটি চব গৈছে আৰু একদম আৰু আপোনালোক দেখাইছোঁ আগুৱাই যায় এই গৈছে দেখছে গাইছ ইমান টকা দিওঁ ইমান কষ্ট কৰি দিওঁ ফাদাৰে মাটি ফেলছিল এতে মাটি হৈ বংলা হৈ গৈছে কি কবি গাইছ বয়স লাগে পইচা কষ্ট পইচা এনকি ভাগি গৈছে চব ভাগি গৈছে বৰষুণ মেইন প্ৰব্লেম হ'ল বৰষুণ এতিয়া আকাশ ক্লিয়াৰ কৰিছে ক'লে কি হ'ব অলপমান পাছত আৰু সেই কলা কৰি আহি কিনে বৰষুণ ঢালবই দিয়া গাইছ তোক মই দেখি আছোঁ আৰু পানী দেখি আছোঁ চাই থাকোঁ ভিডিঅ'টো উপায় নিদিয়া আৰু বান্ধি আছোঁ যোৱাৰ কাৰণে তোৰ থাপত কবি আৰু ছাবস্ক্ৰাইব কবি আছে চেনেলটো অঁ কষ্ট কৰিছোঁ তো দে তো গাইছে আমাৰ এটা খুৰা আহি পাইছে তো চলি আহি পাই এই আমাৰ কি আন পাইছিলি হা পাঁচ কষ্ট যে তই কিবাকে পঢ়া পাতি নকৰাকে আজি গাইছ পঢ়াৰ মতি গতি ছেকেণ্ড এটা পাইছে দেই কিবাকে হাই ছেকেণ্ডেৰী হা কিবা কবি না কলেজ ক'ত লিখবি বোলে কিবা ক'বা তুমি মস্ত কমেডিয়ান গাইছ কেমেৰা উলিয়াই লৈছোঁ নাই ক'বা আহি তাৰপৰা টান পাইছে কিন্তু খাটা এই গাইছ ভাড়া কেইটা মারলি আজি 200 মাছে কিছু হইছো কি বৃহস্পতিবাৰৰ পৰা কি জুলু কি জুড়ি কি তোর কি ছিল ইতরা বৃহস্পতিবাৰৰ পৰা কি কৰি বৃহস্পতিবাৰ আজি ৰবিবাৰৰ পৰা বহি আছে এই দেউতাই তাৰমানে তুলি পাইছিল ভাই ঠিক বড় গুন্ডা কোন তুমি এই দে আৰু এটা আছে ভাই ঘৰত থাকিবে মই ৰাখবি বাইক খেলি অলপ ওলাই আহিলোঁ এইখিনি কোঠাবাৰী এখানে আমার দামোদর পুত্র রাস্তা দেখছেন না গাইছ একদম অবস্থাই নেই একদম তো সুবিধা নেই এই রাস্তাত গাঁতাত যিমান পানী হৈছিল গাইছ বৰ্তমান নাই দিয়কচোন অলপ মানে কিবা আনি ফেলে দিছে এই দেখছে অৱস্থা সেয়া পাটবাহীৰ পৰা কেওটকুছি যোৱা ৰাস্তাৰ অৱস্থা পানী একাটো হৈছিল আজিৰ পৰা এসপ্তাহ বৰ্তমান এই
এনেহেন কিবা অলপমান হৈছে দিয়া যাব পাৰাকে কৰিলোঁ দেই তো গাইছ আমাৰ কালভাৰত ধাৰ চাব নেকি এই হাৰত ধাৰ তো দেখছে না চাৰিওফালে একদম পানী পানী এইগিলাখান জেগাত গৰুৱে ঘাঁহ খাইছিল এই সিভাগে আমি বল খেলিছিলোঁ ক্ৰিকেট তো এই অৱস্থা হৈছে আৰু মানুহৰ কি কৰিব আৰু পানী বাঢ়াৰ লগে লগে তো আৰু ৰাস্তাতে ঘৰ বনালে এইগিলাখান জেগাতো ঘৰে বান্ধিব আৰু উপায়টো নাই সেই এতিয়া আৰু কি কৰিবি পানী আহিছে ফেনাৰ ৰখাবতো নোৱাৰাই আহাক কিমান ৰখাবি পানী ৰখাব পৰা বস্তুটো নহয় আৰু আপোনালোকক দেখুৱাইছোঁ আৰু যিমান বাৰু দেখি আছোঁ ভাষাই নহয় কিবা গাড়ীত পানী দেখা পাই কি ক'ম কি নক'ম এনেহে তো গাইছ মইতো আপোনালোকক দেখালোৱে যিমান বাৰু দেখাব মানে আছিল দেখে দিলোঁ চবখিনি আমিতো নাই আৰু একলাই কিমান কি কৰি থাকব আৰু গাইছ তো বৰপানী আহিল মানে এই ছাগাল গৰুৰ তাৰমানে গাইছ অৱস্থা নহয় হৈছে অহায়ৰ পৰা সহায় ঘূৰি আছে দেখোন তো উপায় নাই দিয়কচোন আৰু এথেন মইতো দেখালোঁ আপোনালোক এথেন প্ৰেমভাৱে আপোনালোক কি দেখো সেইখিনি চাওক দিয়ক গাইছ আকৌ কালি লগ পাইছোঁ মই তো ভাই ইয়াত মন্দিৰ পেটত এইফালে দেখছে আপুনি চাৰিওফালে পানী চানী হৈছে কি ক'ম আৰু মানে মই গুৱাহাটী দেখাৰ কথা আছিল ৰাজাৰ বাইদেউত আজিৰ পৰা আহি পাইছোঁ ৰাজাৰ কেক আনিব যাওঁ কেক আনি লগ পাইছোঁ দিয়ক কেক ল'ব আহিছোঁ দে কেক চেক ল'লোঁ দে গাইছ বনিজা স্কুটি লৈছোঁ ফ্লাইঅভাৰখন দে গাইছ মালিগাঁৱৰ ঘৰত যাই লগ পাইছোঁ ৰ তো ভাইয়াত ঘৰ আহি পালোঁ ৰ'ব ৰাজাৰ কেকটো কাটি লওঁ চাই থাকক আৰু কেক চেক কাটি লগ পাই আছোঁ দিয়ক কেকটো কাটি ৰ আৰু কমপ্লিট হ'ল আৰু ন মাল গেল দা ৰেডি মই মুচিব কেকত নাকাটবা হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ দে ভাইটিক খুৱাই দিয়া একবাৰ কালত দেখি নাহানবা দে আগতে নহয় ৰ'বা সকলো দিবা আছে তো ভাইয়াত বাৰ্থডে কেক চেক কাট লগা যায় আৰু খাদ্য চাদ্য খালোঁ পলা মাংস খালোঁ আৰু যোৱা যা কিবা কবি নেকি অ' গাইছ কমেণ্টত হেপী বাৰ্থডে উইছ কৰিব কৰি দিব এটা এটা গাইছ আৰু আজি ভিডিঅ'টো এখনি আছিল ভিডিঅ' ভাল পালে গাইছ কমেণ্ট শ্বেয়াৰ কিন্তু কৈ থৈ যাব চেনেলটো নতুনকৈ যাই যাই ছাবস্ক্ৰাইবটো কৈ থৈ যাব ধন্যবাদ জয় অসম আৰু এটা নতুন ভিডিঅ'তে লগ পাইছোঁ বাই বাই